হেল্ল' ফ্ৰেণ্ডছ, আপোনাৰ যদি প্ৰেমত ব্ৰেকআপ হৈছে তেতিয়াহ'লে ভিডিঅ'টো আপোনাৰ বাবে। তো অলপ সময় আপুনি ৰিলাক্স হৈ লওক আৰু মই যি কওঁ অকণমান সময় মন দি শুনক। এটা কথা সদায় মনত ৰাখিব, আপোনাৰ লগত আজি যিয়ে হৈ নাছে, মই মানি লৈছোঁ আপোনাৰ লগত বেয়া হৈ আছে বা আপুনি হয়তো মনত ভাবি আছে যে আপোনাৰ লগত বেয়া হৈ আছে। কিন্তু ফ্ৰেণ্ডছ, আপোনাক যদি মই এটা সত্য কথা কওঁ যে ভগৱানে যি কৰে ভালৰ বাবে কৰে। হয় ফ্ৰেণ্ডছ, আপুনি ঠিকেই শুনিছে যে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে। আজি হয়তো আপুনি উপলব্ধি কৰিব পৰা নাই, কিন্তু আপুনি মনত ৰাখিব, 6 মাহ পিছত হ'লেও বা 1 বছৰ পিছত হ'লেও 2 বছৰ পিছত হ'লেও আপুনি এদিন উপলব্ধি কৰিব যে ভগৱানে যি কৰে ভালৰ বাবে কৰে। তো এইখিনিয়ে ক'লোঁ যে আপুনি জাষ্ট মনটো শান্ত হৈ একদম ভগৱানক ভাবি এটা কথায়ে মনত ৰাখিব যে প্ৰভুই বা ঈশ্বৰে যি কৰে ভালৰ কাৰণে কৰে। আৰু এতিয়া আপোনাৰ কৰিবলগীয়া জীৱনটোত বহুত কাম আছে, গতিকে সন্মুখৰ ফালে চাই আগবাঢ়ক। নিজৰ মা আছে, দেউতা আছে, নিজৰ ভণ্টি আছে, ভাইটি আছে, নিজৰ দাদা আছে, নিজৰ বাইদেউ আছে। পৰিয়ালৰ বাবে জীয়াই থাকক। নিশ্চয় আগলৈ আপুনি তাতকৈও কিজানি এজন ভাল প্ৰেমিক বা প্ৰেমিকা পাব। মোৰ বিশ্বাস ভগৱানে আপোনাৰ লগত কেতিয়াও বেয়া নকৰে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে জনাব। আৰু যদি আপুনি সঁচাকৈ কাৰোবাক জীৱনত ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।